হেল্ল' গাইজ, আজি আপোনালোকক যোৰহাটৰ নৱালিত অৱস্থিত নতুনকৈ নিৰ্মাণ কৰা প্ৰথমখন ৰেলৱে ফ্লাইঅভাৰ দেখুৱাবলৈ আনিছোঁ। আমি গীতাৰ্থী পইণ্টৰ পৰা আহি চাৰ্কিট হাউচৰ ফ্ৰণ্টৰ ৰাস্তাইদি যাম। এইটো আপুনি দেখিছে চাৰ্কিট হাউচৰ ফ্ৰণ্টত কিমান ধুনীয়া লাইটনিং কৰাইছে, বিৰাটেই ভাল লাগিছে দেখি পেলাই। এইটো চাৰ্কিট হাউচৰ গোটেইটো আপোনাৰ চাৰ্কিট হাউচৰ গোটেই লাইটখিনি দেখিছে। চাৰ্কিট হাউচ লিখা আছে বৰ্ডখন। তাৰ ফ্ৰণ্টেদি গৈ পেলাই আমি ডাইৰেক্ট আপোনাৰ দাসিংক পইণ্টৰ ওচৰত পামগৈ। এয়া আমাৰ দাসিংক চাৰিআলি আৰু আপোনালোকে চাৰ্কিট হাউচৰ ফালৰ পৰা আহিলে ৰাইট হেণ্ড চাইডে যাব লাগিব যদি আপোনালোকে ফ্লাইঅভাৰৰ ফালে যায়। এই 16 আগষ্ট দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ফ্লাইঅভাৰখন যোৰহাটবাসী ৰাইজৰ বাবে অপেনিং কৰি থৈ গৈছে আৰু তাৰ পেণ্ডেল দেখিছে নহয়, এতিয়ালৈকে সম্পূৰ্ণৰূপে ভাঙি হোৱাই নাই। চাওকচোন, ব্ৰিজখন বিৰাটেই ধুনীয়াকৈ লাইটনিং কৰিছে আৰু আপোনালোকক দেখাম মাজে মাজে বিৰাটেই ধুনীয়াকৈ হাতেৰে ছবি আঁকি থৈছে। ইয়াত আপোনাৰ গোটেই ব্ৰিজখনত প্ৰতিটো জেগাতে বিভিন্ন ধৰণৰ নৰ্থ ইষ্টৰ কলাকৃষ্টি ফটো আঁকি ৰখা হৈছে। যেনেকৈ আপোনাৰ ইয়াত দেখাম এটা এটাকৈ, গোটেইখিনি দেখাব নোৱাৰোঁ, কিন্তু যিমানখিনি মই কভাৰ কৰিব পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইমান যে ধুনীয়াকৈ ফ্লাইঅভাৰখন বনাইছে, আমাৰ সেইকাৰণে গোটেই অসমবাসী ৰাইজৰ এটাই দায়িত্ব যাতে আমি ফ্লাইঅভাৰখন বিৰাট ধুনীয়াকৈ এনেদৰেই সদায় কাৰণে ৰাখিব পাৰোঁ। সেইটো আমি চেষ্টা সদায় ৰাখিবই লাগিব যে ফ্লাইঅভাৰখন যাতে লেতেৰা নকৰোঁ আমি কোনেও। এতিয়া আমি আপোনাৰ ফ্লাইঅভাৰ তললৈ পালোহি। ইয়াৰ তলৰ ফ্লাইঅভাৰ লুকটো এয়া হয় আৰু আপোনাৰ ইয়াৰ পৰা আপোনালোকে চাইকেল, বাইক বা গাড়ী লৈ পেলাই ক্ৰছ কৰিব নোৱাৰে তলেদি। আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে ফ্লাইঅভাৰ ওপৰেদি যাব লাগিব, কাৰণ আপোনাৰ এয়া ৰেলৱে ট্ৰেক আছে ক্ৰছিংটো। ইয়াত আপোনাৰ তাতে বন্ধ কৰি দিয়া হৈছে, ইটো পাৰে যাম, ইটো পাৰে আপোনালোকৰ লুকটো কেনেকুৱা দেখাম, ক্ৰছ কৰিব পাৰে। ষ্টেয়াৰকেছ এইফালৰ পৰা যাব লাগিব। আমি ষ্টেয়াৰকেছেদি নামি আহি পেলাই যোৰহাট ল' কলেজৰ ফ্ৰণ্টত পালোহি আৰু আপোনাৰ যোৰহাট ল' কলেজৰ ফ্ৰণ্টত আৰু ব্ৰিজখনৰ তলত বিৰাটেই ধুনীয়া বেডমিণ্টন কোৰ্ট এখন বনোৱা হৈছে। আপোনালোকক ওচৰৰ পৰা দেখাম আহক। আৰু এটা কথা, এই ৰেলৱে
ফ্লাইঅভাৰখন যে নিৰ্মাণ কৰিছে বোকাখাটৰ MP আগৰৱাল এণ্ড গ্ৰুপছে আৰু আমি জানাবলৈ পাই অতি সুখী যে তেওঁলোকে যোৰহাটবাসী ৰাইজৰ বাবে তেওঁলোকৰ ককাক কমলা প্ৰসাদ আগৰৱালৰ নামত এইখন বেডমিণ্টন ফ্ৰণ্টতে আছে চাওকচোন কোৰ্টখন ইমান ধুনীয়াকৈ বনাইছে আৰু লগতে আপোনাৰ বহিবৰ বাবে বেঞ্চো ইয়াত পাৰি দিয়া হৈছে আজিৰ বাবে ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ